নমস্কাৰ, আজি হৈছে 8 ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকক লৈ আহিছোঁ এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। নাগৰিকত্বৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰক লৈ নতুন নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। নাগৰিকত্বৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ। দেশৰ নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। SIৰ ক্ষেত্ৰত কেৱল 12 নং নথি হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব আধাৰ। কোটি কোটি আধাৰ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে সন্দেহযুক্ত লাখ লাখ লোকৰ নাম। দেশজুৰি SIৰ বলবদ্ধক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল। 10 তাৰিখে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগেৰে ৰুদ্ধদ্বাৰ বৈঠক। 10 ছেপ্টেম্বৰত দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ব সিদ্ধান্ত। পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026ৰ পূৰ্বে নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা। বিহাৰৰ পাছত SIৰক লৈ ল'ব পাৰে দ্বিতীয়টো বৃহৎ সিদ্ধান্ত। ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগক। 30 ছেপ্টেম্বৰত অন্ত পৰিব বিহাৰৰ SIৰ প্ৰতিক্ৰিয়া। ইয়াৰ পাছতেই সমগ্ৰ দেশজুৰি বলবদ্ধ হ'ব পাৰে SIৰ। পৰৱৰ্তী খবৰ, দাম নাই চাহপাতৰ, মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল চাবুৱা। কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাক লৈ প্ৰতিবাদ। চাহপাতৰ মূল্যই কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কক। 1 কেজি চাহপাতৰ দাম হৈছেগৈ মাত্ৰ 15 টকা। ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অৱস্থা। অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা পাতৰ দৰ। মূৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। অসমৰ চাহৰ মৃত্যুৰ ঘণ্টা বজাটো প্ৰায় নিশ্চিত হৈ পৰিছে। বৰ্তমান চাহৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। চাহপাত নিচিঙাৰো সিদ্ধান্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ। পৰৱৰ্তী খবৰ, 10 ঘণ্টাত 21টা সন্তান প্ৰসৱ চিকিৎসকলৈ আহিল স্বাস্থ্য বিভাগৰ জাননী। 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰোৱালে অসমৰ এজন চিকিৎসকে। সন্তান প্ৰসৱ কৰোৱাই বিপদত ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণভিৰাম চিকিৎসালয়ত কৰ্মৰত বৰদলৈ। মৰিগাঁৱৰে সন্তান বৰদলৈ কাৰ্যক লৈ আহিল স্বাস্থ্য বিভাগৰ জাননী। প্ৰসূতিৰ সংখ্যা বেছি হোৱাৰ বাবে এই কাৰ্য কৰা বুলি দাবী চিকিৎসকৰ। এটা সন্তান প্ৰসৱ কৰোৱাৰ বাবে 20-25 মিনিটহে সময় লাগে। 5 ছেপ্টেম্বৰত বিয়লি 3 বজাৰ পৰা নিশা 1 বজালৈ কৰোৱা হৈছিল প্ৰসৱ। স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰাই প্ৰেৰণ কৰিলে জাননী। 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰোৱালে অসমৰ এজন চিকিৎসকে। সন্তান প্ৰসৱ কৰোৱাই বিপদত ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24।